আজি 90% ইমান বছৰ আজি 40-50-55 বছৰ বা হিচাপে এটা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আছে বছৰ হ'ব পাৰিব না গতিকে তেওঁলোকে এই সকলো ব্যক্তি নামত নামটো লৈ কিয় বঞ্চিত কৰিবলগীয়া হয় টেপটো দাবীকেইটা মই ক'ব বিচাৰিছোঁ এটা হৈছে কি আপগ্ৰেডেশ্যন অফ অল ইনচিডেণ্ট টিচাৰ্ছ কোৰ্চ তাৰমানে যিসকল আমাৰ কোচিল আছে এই সকলোকে আমি টিচাৰলৈ উন্নীত কৰিব লাগে বুলি প্ৰথম আমাৰ 2 নম্বৰ হৈছে কি ৰেগুলাৰ চেলাৰী ষ্ট্ৰাকচাৰ উইথ এপ্ৰপ্ৰিয়েট পে স্কেলছ ৰিপ্লেচিং দ্য কাৰেণ্ট ফিক্সড ৱেজেছ বৰ্তমানটো কাৰেণ্ট ফিক্সড ৱেজ আছে 12,000 টকা এটা দি আছে তাৰ বিপৰীতে আমাক কি কৰিব লাগিব যে স্কেল পেড দৰমহা আজি স্কেল পেড যদি দৰমহা নাপাওঁ এই স্কেল পেড দৰমহা দিব লাগে বুলি আমাৰ গুৱাহাটী হাইকোৰ্টেও আমাক এটা ৰায় দিছিল যে এখেতসকলক পে স্কেলৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰক বুলি অসম চৰকাৰ কিন্তু অসম